সুখী আৰু সুন্দৰ জীৱনৰ কেইটামান গুৰুত্বপূৰ্ণ কথা। আনৰ কথা শুনাজনে ভাগি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। হাঁহিবলৈ নিজে শিকক, কাৰণ কান্দিবলৈতো সকলোৱে শিকাই দিব। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰো প্ৰয়োজন, সেয়া লাগিলে সুখৰেই হওক নতুবা দুখৰ। নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ। নিজক ভালে ৰখাটো অত্যন্তই জৰুৰী। মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানীৰ পৰা গালি শুনাই ভাল। সফলতাই আমাক জগতখনৰ লগত চিনাকি কৰাই দিয়ে আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে। মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল। তেনেকুৱা কৰা মানে